হেল্ল' এভৰিৱান, ৱেলকাম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আৰু আজি আমি আহিছিলোঁ গুৱাহাটীত অহাটো গমেই পাই আগৰ ভিডিঅ'টোত। আৰু আজি আহিছোঁ এখন পাৰ্কত, যিখন নতুনকৈ খোলা হৈছে, এমাহ প্ৰায় হৈছে। তো দেখিব পাৰিছে ইমান ধুনীয়া পাৰ্কখনৰ ফুলবোৰ, বিভিন্ন ধৰণৰ ফুল ইয়াত আছে। ৱাটাৰত পানীত থকা সেইটো ফুলৰ নাম মই ভালকৈ নাজানো, কোনোবাই জানে যদি নিশ্চয় ক'ব। দেখিছে, আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ সম্পূৰ্ণ দৃশ্যটো। পাৰ্কখন বহুতেই ডাঙৰ হয়, কিন্তু মই এতিয়া যোনখিনিত আছোঁ সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। ইমান ধুনীয়া হয় দেখিবলৈ। আৰু ইয়াত অলপ জুম কৰি দেখুৱাই দিছোঁ ফুলকেইটি, ইমান ধুনীয়া, বহুত বেছি ভাল লাগে। কোনোবাই যদি নাম জানে নিশ্চয় কৈ দিব। ইয়াৰ ওচৰতে অলপমান প্ৰগ্ৰেম চলি আছিলে, তাৰ কাৰণে বহুত বেছি লাউড মিউজিক বাজি আছিলে, তাৰ কাৰণে মই আৱাজটো মিউট কৰি দিবলগীয়া হ'ল। আৰু ইয়াত দেখিছেনে চাৰিওপিনে ইমান ধুনীয়া বাঁহ গছো আছে। আমাৰ গাঁৱত বাৰু আছে, ইয়াতো এনেকুৱাকৈ দেখি ভাল লাগিছে। দেখিব পাৰিছে দুয়োপিনে কেনেকৈ সমান সমান লেভেলত দিয়া আছে, কিবা এটা ভাল লাগিছে ইয়াৰ আৰু এইটো মোৰ ছেকেণ্ড ব্লগ। বনাব পাৰিছোঁ নে নাই কেনেকৈ জানিছোঁ নাজানো। আৰু এয়া পাৰ্কৰ ভিতৰত আৰু এটা এক্সট্ৰাকৈ ঠাই আছিলে, তালৈ আহিলোঁ। এয়া সোমাই দেখিছে নহয় ইমান ধুনীয়া। আৰু গছ গছনিবোৰ বহুত চুটি চাপৰ হৈ আছে, কাৰণ কৈছোঁ এইটো মই এমাহ হৈছে প্ৰায়। আপোনালোকে চাওক ইয়াৰ দৃশ্যখিনি ইমান ধুনীয়া। এয়া দেখিছে তলত পানী আছে, কিন্তু থকা বুলি ক'বকে নোৱাৰি পানী বুলি, কিন্তু ইয়াত পানী আছে কাৰণ এইখিনিত গম পায়। আৰু ইয়াত চব পদুম ফুল আছে, কিছুমান ফুলিছে কিছুমান নাই। আৰু এয়া দেখিব পাৰিছে গোলাপ ফুল, চব গোলাপ ফুল এয়া বিভিন্ন ধৰণৰ। আৰু এয়া ভুলভুলীয়া বনাইছিলে। মই ওপৰত উঠিছোঁ বাৰু, ওপৰৰ পৰা ভালকৈ আপোনালোকক ঠাইখিনি দেখুৱাই দিওঁ যিমানখিনি সম্ভৱ হয়। এয়া ভুলভুলীয়াখিনি, আৰু এয়া পানীৰ সিপিনে এইখিনি ভুলভুলীয়াখিনি যেতিয়া ওখ হৈ যাব গছবোৰ, তেতিয়া ৰাস্তাটো দেখা পোৱা নাযাব, তেতিয়াহে ভয় লাগিব। আৰু দেখিছে নহয় এইপিনে কিমান দূৰলৈকে আছে। আৰু দূৰত সেয়া বিল্ডিং গুৱাহাটীৰ। তো এতিয়া ইয়াৰ পৰা তললৈ নামি যাই আপোনালোকক দেখুৱাই আছোঁ। অলপমান ওপৰত উঠি আনি দেখুৱালোঁ। ইয়াত এনেকৈ ওপৰত উঠিব পৰাকৈও দিয়া আছে। এয়া মই আহিছোঁ এয়া ভুলভুলীয়াৰ ভিতৰত, বাট এতিয়া ৰাস্তাটো দেখা পোৱা যায়, সেইকাৰণে সোমাব ওলাব সহজ। ওখ হৈ যোৱাৰ পিছতহে ভাল হ'ব এইখিনি আৰু এয়া চাওক গোলাপ ফুল, কিছুমান ফুল লাগিছে কিন্তু গছে বহুত চুটি চাপৰ হৈ আছে। আৰু এয়া সৰু সৰু গোলাপ, এইকেইটা গোলাপে কয় নে কি কয় নাজানো বাৰু, ফুলকেইটা দেখিবলৈ বহুত ধুনীয়া। আৰু ইয়াত বিভিন্ন ধৰণৰ পাত, ফুল, গছ গছনি আছে, সকলোৰে নামখিনিও লিখি দিয়া আছে, বাট ইমানখিনি পঢ়ি থকাটো সম্ভৱ নহয়। দূৰ দূৰণলৈকে সকলো ধৰণৰেই আছে, যিবিলাক আজিলৈকে দেখি পোৱা নাই সেইবিলাকো আছে। দেখিছে নহয় ইমান ধুনীয়া ধুনীয়া, কিছুমান সৰু কিছুমান ডাঙৰ। আৰু এইডাল দেখিছে নহয় কিমান ধুনীয়া, ডাঙৰ ডাঙৰ একেবাৰে। নামকেইটা আছে বাৰু লিখি দিয়া, বাট মই চোৱা নাই কাৰণ ইংৰাজীতেই আছে, ইংৰাজীত জানিনো কি কৰিম। তো এয়া দেখিছে নহয় ইমানখিনি ভেৰাইটি আছে গছৰ পাত ফুলৰ, সকলোখিনি আছে। চাবলৈ খুবেই বেছি ধুনীয়া। গছবোৰ যেতিয়া ওখ হ'ব তেতিয়া আহি আৰু বেছি ভাল লাগিব, বাট মই গুৱাহাটীত বেছি দিনৰ কাৰণে অহা নাই, সেইবাবে এতিয়াই চাব আহিছোঁ ওচৰৰে পাৰ্কখন, তাৰ বাবে। আৰু এইটো দেখিছে নহয় ইয়াত এটা সৰুকৈ মন্দিৰো আছে, ভিতৰত শিলালিপিৰ দৰে কিছুমান মূৰ্তি আছে পুৰণি। আৰু এইপিনে নাজানো ইয়াত কি বনাব ইয়াত। আৰু ইয়াত দেখিছে নহয় কিমান সৰু সৰু আছে গছ গছনিবোৰ। আৰু এয়া চাওকচোন, শিলেৰে ইমান ধুনীয়াকৈ কলাকৃতি বনাইছে। চাৰিওপিনে বিভিন্ন ধৰণৰ ফুল দেখিবলৈ পাইছোঁ, যিবিলাক কেতিয়াও দেখা নাই সেইবোৰো দেখিছোঁ। এয়া দেখিছে নহয় ইমান ধুনীয়া হালধীয়া হালধীয়া ফুল, একোহৰে নাম নাজানো, বাট চাই বহুত বেছিয়ে ভাল লাগিছে।
আৰু ইয়াত মানে ওচৰৰ মানুহবোৰ ফটোশ্বুট কৰিব আহিছে, সৰু ল'ৰা ছোৱালীবোৰক খেলিবলৈ আনিছে। আৰু এইখন দেখিছে এটা সৰু পাহাৰৰ নিচিনাকৈ আছে ইয়াত। আৰু ইয়াত এনেকৈ সৰু ল'ৰা ছোৱালী খেলাৰ কাৰণে সামগ্ৰীবোৰ ৰখা হৈছে ইমান ধুনীয়াকৈ। চাওঁতে এতিয়া গধূলি হৈ গ'ল, বেলি ডুবিবৰে হ'ল। তো আজিলৈ ভাবিছোঁ ঘৰলৈ যাওঁ। তো ঠিক আছে, চাই যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিছে নিশ্চয় জনাব।